প্ৰিয় বন্ধু, আজি মই চানৈকৈ উল্লেখ কৰা এই তিনিটা বিষয়ে নক'বলগীয়া কিছুমান কথাৰ বিষয়ে আজি মই আপোনাৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে ধন হানি। প্ৰিয় বন্ধু, আপোনাৰ যদি কিবা কাৰণত ধন হানি হৈছে তেনেহ'লে কাৰো আগত খুলি নক'ব, কাৰণ আপোনাৰ যদি লোকচান হৈছে তেনেহ'লে আপোনাৰ আৰু বেছি লোকচান কৰিব পাৰে বুলি চানৈকৈ কৈছে। দ্বিতীয়টো হৈছে মনৰ দুখ। প্ৰিয় বন্ধু, আমাৰ যদি মনৰ কিবা কাৰণত দুখ লাগি থাকে তেনেহ'লে কাৰো আগত খুলি নক'ব, কাৰণ দুষ্ট লোকসকলে আৰু বেছি দুখত পেলাব পাৰে। আৰু ভাল বন্ধু খোলা ঠাইত অৰ্থাৎ মানুহ নোহোৱা ঠাইত চিঞৰি ক'ব লাগে বা গীৰ্জা মন্দিৰ আদিত গৈ খুলি ক'ব লাগে। এনে কৰিলে মনৰ দুখ পাতল হ'ব বুলি চানৈকৈ কৈছে। তৃতীয়তে আছে ঘৰৰ কথা। প্ৰিয় বন্ধু, পতি-পত্নীৰ কথা বা পতি-পত্নীৰ চৰিত্ৰ কেনেকুৱা কাৰো আগত খুলি ক'ব নালাগে বা অৱগত কৰাব নালাগে বুলি কৈছে, কাৰণ যদি আপোনাৰ পতি-পত্নীৰ চৰিত্ৰৰ বিষয়ে আনে গম পাই যায় তেতিয়া আনৰ আগত আপোনাৰ বা আপোনাৰ পত্নীৰ চৰিত্ৰৰ বিষয়ে বেয়াকৈ ক'ব বুলি চানৈকৈ কৈছে। প্ৰিয় বন্ধু, এয়াই আছিল মোৰ ভিডিঅ'। যদি আপোনাক ভিডিঅ'টি অলপ মটিভেট কৰিবলৈ সক্ষম হৈছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।